পলিশটো লৈ আহিলোঁ ভিতৰত দেখি মানে ইণ্টেৰিয়ৰ পাৰিব লাগিব না। সেইখনে হ'ল মানে গাড়ী মানে গ্ৰেণ্ড i10 স্পৰ্টছ। তাৰপিছত আপোনালোকক মানে ব্লু কালাৰ মই কিছুমানকে ইনস্পেক্ট কৰি আছোঁ। মই কিয় মুচিম, মই চাই থাকিম। মই ইঞ্জিনিয়াৰ গাড়ীখনটো থৈ আহিলোঁ। এতিয়া অলপমান ৰেচে চলো কেক চেক খালোঁ দেখি থকা নহ'ল ডাইৰেক্ট এনেকুৱা ভাড়াত বচি নাই। এতিয়া বৰ্তমান ধুনীয়াকৈ চাক মালা গৰু খাই কি কৰিলাক মা মানে কি মন আছিল নেকি আহা মানে আকলা একদিন এনেকৈ ওলাই আহা তাতে ওলাই আহিলোঁ চাত गाड़ी उग गई कोई गाड़ी गाड़ी सोचे बादल भरे हैं जबकि वो तो गुड मॉर्निंग गाइस नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल होमिया ब्लॉग्स ऑफ फ्रेंड्स थंबनेल साइटो गम पाइसे হয় আজি হল বিশ্বকৰ্মা পূজা আৰু গাড়ী চাৰি ধুব লাগিব কোট কেনেকৈ কি হল আপোনালোক গোটেইখিনি কথা কৈ আছো দেখাই আছো এতিয়া ধুনীয়াকৈ যাই ল মা তুমি কবা নেকি কি কম আৰু পূজাই আৰু আজি পূজাই আৰু না আৰু নতুন বস্তুটোৰ কথা নতুন বস্তুটো কালি আনিলো গাড়ীখন আশীৰ্বাদ কৰিব যাতে ভালে ভালে থাকে থাকে খুব ভালকৈ চলাম ইয়েছ গাইছ এতিয়া আহি কৰোঁ ধুনীয়াকৈ মানে আপোনালোক দেখাই আছোঁ ধুনীয়াকৈ দেখাই ল'লে তাৰপিছত আৰু ধুব লাগিব না আৰু স্কুটিটো মোৰ অৱস্থাই নাই বগাইটি একদম লুতুৰ পুতুৰ হৈছে তলৰখিনি বেয়া মানে চিটক লাগি বগা হৈ আছে মোৰ স্কুটিখন সেইকাৰণে মই দেখুৱাই নাই আৰু এইকাৰণে বহুত দিন ব্লগ আনিছিল এইটো কাৰণতে আনিছিল লাগি আছিলোঁ কিবা কিবি সেইকাৰণে এতিয়াৰ পৰা ধুনীয়াকৈ ব্লগ আহিব এতিয়া আপোনালোক গাড়ীখন দেখাই আছোঁ তাৰে পিছত স্কুটি ধুব লাগিব বাইক চাইক ধুব আছে এনেকৈ ধুনীয়াকৈ এতিয়া দেখা হওক বলক সেইখনে হ'ল মানে গাড়ী মানে গ্ৰেণ্ড i10 স্পৰ্টছ তাৰপিছত আপোনালোকক মানে ব্লু কালাৰ আমাৰ মানে যিমান যি গাড়ী আছিল প্ৰায় মানে চব ব্লু কালাৰে হয় আগে পিছে আৰু মানে গাড়ীৰ কণ্ডিশ্যন ধুনীয়া হৈ আছিল সেইকাৰণে মানে এখন লোৱা গ'ল আৰু এতিয়া মানে লেতেৰাটো হৈ আছে ভিতৰ ফালেও লেতেৰা হৈ আছে মানে বহুত সেইকাৰণে চাফা তাফা কৰিব লাগিব ধুনীয়াকৈ চাফা তাফা কৰিলেও মানে ধুব লাগিব আৰু সেই আৰু মানে ব্লক চকটো ধুনীয়াকৈ পাই থাকিব এতিয়া এখন লগতে চাফা কৰি লওঁ তাৰপিছত স্কুটিৰ ফালে যাম তাৰপিছত আৰু দিনটোত আজি কি কৰে আপোনালোক গোটেইখিনি দেখাই আছোঁ বলক পলিশটো লৈ আহিলোঁ ভিতৰত দেখি মানে ইণ্টেৰিয়ৰ পাৰিব লাগিব না আগতে মানে চাফা কৰি ভালকৈ কৰিম আৰু চ' গাইছ এতিয়া বৰষুণ দি আছে চাওক বৰষুণ এইফালে পাপাই গাড়ী পিছফালে মুচি আছে এইফালে মায়ে গেট মুচিব ধৰিছে মই কিছুমানকে ইনস্পেক্ট কৰি আছোঁ মই কিয় মুচিম মই চাই থাকিম মই ইঞ্জিনিয়াৰ মই মানে দিয়াটো দি আছোঁ ক'ত কি কৰিব লাগে বাকী চলো কাম মোৰ বাকী মুচা চুচা চাফা কাম কৰা তোমাৰ হাতত সেই কথা এনে কৈছোঁ বাৰু মই কৈছোঁ ভিতৰখিনি মুচিলে পাপাই মুচি আছে তাৰপিছত স্কুটিখন ধুব লাগিব এতিয়া আৰু আজিতো পূজাই হ'ল গধূলি ওলাই যাওঁ বা কাজতেও মাতিছে পূজাত সিহঁতৰ ঘৰতে মানে বিশ্বকৰ্মা পূজা পাতিব সেইকাৰণে তাতেও যাম আপোনালোক গোটেইখিনি দেখাম তাৰপিছত আৰু গধূলি মাহঁতৰ লগত ওলাই যাব পাৰোঁ চবখিনি দেখাই থাকিম এতিয়া চাই লওক ব্লগটো বহুত দিন মূৰত লগ পালোঁ যাতে গাইছে বৰষুণত গাড়ী ধোৱা হৈ গ'ল ধুনীয়াকৈ চাই লওক কিন্তু আৰু বৰষুণে দি আছে না সেইকাৰণে মানে আৰু উপায়ো নাই কি হ'ব কাৰণ বিশ্বকৰ্মা পূজা তাতে আজিতো ধুৱাই লাগিব না সেইকাৰণে ধুই দিয়া গ'ল এতিয়া আৰু মানে স্কুটি ধুব লাগিব তাৰ আগত অলপমান ৰেষ্ট লৈ লওঁ বা কিবা কিবি খাই লওঁ নহ'লে অৱস্থা বেয়া গৈছে দেই নৰা এনেকৈ দেখা নাই ভিজি গাড়ী ধুইছোঁ বিশ্বকৰ্মাক আজি মেচিন ধুব লাগে কিন্তু ময়ো মেচিন আনা সেইকাৰণে ময়ো নিজকে ধুই ল'লোঁ আৰু বৰষুণতে গাড়ীখনটো থৈ আহিলোঁ এতিয়া অলপমান ৰেচে চলো কেক চেক খালোঁ সেইখিনি দেখাই থকা নহ'ল ডাইৰেক্ট এনেকুৱা ভাগত বচি নাই এতিয়া বৰ্তমান মানে মায়ে ভিডিঅ' কৰি আছে আৰু মই এখন ধুই আছোঁ পাপা বাইকখন ধুলাক মোৰ চিন্তা নাই এতিয়া ধুলি নুধলিও হ'ব মানে এতিয়া এইখিনি ধুইছোঁ কিনে আকাশ ভিতৰত মানে তো আজি মাতিছিলে না তাতে যাব লাগিব এতিয়া এইখিনি ধুই লওঁ আৰু বেলেগ একো কাম নাই তাৰপিছত গাড়ীখন লৈ ওলাই যাওঁ আপোনালোকক ক'ত যাওঁ কি কৰোঁ গোটেই দেখা হয় না মা অ'কে গাইজ পাপাই মানে মালা চালা লৈ আহিলে কাৰণে ধুনীয়াকৈ এতিয়া মালা চালা তাতে আলাওকৈ এডাল মানে ভিতৰৰ গাড়ী দিব দিছে আৰু বাহিৰত দেখি কিবা গেন্দে ফুলৰ মালা আনিছে বোলে সেই দিব এতিয়া ধুনীয়াকৈ দিওঁ আৰু মা গা ধুই আছে মা গা ধুই কিনে তিনিখন গাড়ী মানে সেই কৰোঁ পূজা কৰিব মই তাক ধোৱা নাই পূজা চূজা হ'লি মই দেৰিকৈ মানে ধুম আৰু অলপমান দেৰিকৈ মানে সেইও আছে না আপোনালোকক দেখাই আছোঁ যাতে যাবও লাগিব আৰু অলপমান কিছুমান কামো আছে গধূলিও আছে আৰু গাইজ বৰ্তমান গাড়ী চাড়ী ধোৱা হ'ল ধুনীয়াকৈ এতিয়া মায়ে মানে সেই ফটা চটা যেনে তাৰে যোগাৰ কৰি আছে সেইফালে আমাৰ বাইকখনত মালা দি দিলাক আৰু মোৰখনতো এনেকৈ দিয়া গ'ল আৰু এইখনত মানে এনেকুৱা টাইপকৈ এই গেন্দে ফুলৰ মালা দিয়া গৈছে আৰু এই ভিতৰত তোমাৰ সৰুকৈ আলা গৈছে ধুনীয়াকৈ এতিয়া মানে পূজা চূজা মায়ে কৰি লওক তাৰপিছত মই গাটো ধুই কিনে আৰু ওলাই যাম আৰু অলপমান ক'ৰবাত দেখি ক'ত যাওঁ চাওঁ দেখাই আছোঁ ধুনীয়াকৈ ওলাই যাম লৈ আহিছোঁ ধুনীয়াকৈ পূজা কৰিব আগতে বাইকৰ পৰা আৰম্ভণি কৰি দিয়া সৰুৰ পৰা গাইছ মালাডাল তাতে লগালোঁ এইটো বনেটটো খুলিব লাগে বুলি নাজানো পাহৰি গৈছোঁ এতিয়া আৰু খুলি দিয়া গ'ল মালাডাল মায়ে ধুনীয়াকৈ সেই কৰি আছে তাৰপিছত মালাডাল লগাওঁ আৰু মোৰ অৱস্থা দেখি চাওক গা চা আকৌ ধুৱাই নাই এতিয়ালৈ গা চা ধুই কিনে আৰু যাম পচি দিয়ে আজি আৰু গোটেই দেখাই আছোঁ এতিয়া পূজাটো কৰি লওক মায়ে আৰু গাইজ মই এতিয়া গা চা ধুই কিনে ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ এইফালে মায়ে ওলাই আছে তাৰে পিছত মাক মানে এটা জেগাত নামাব লাগে তাতে মই নামি দি কিনে আৰু মই এইফালে আকাশ এইফালে যাওঁ এনেকৈ আগতে চকৰ পূজাখিনিও চাওঁ মানে নামনো
এনে গাড়ীৰ ভিতৰত পূজাখিনি চাওঁ তাৰপিছত আকাশে তাতেও যাব লাগিব কাৰণ দুপৰীয়া হাতৰ পূজা হ'ব বুলি কৈছি এতিয়াতো আপোনালোকৰ এটা বাজবাই ধৰিছে লাহেকৈ ধুনীয়াকৈ দিয়া হ'ল যাব লাগে মই আৰু ৰখি থাকিব নোৱাৰোঁ ওলাই কিনে আৰু গাইছ আউটফিটটো চাই লওক আজি বগা চাৰ্ট আৰু এইটো ধুনীয়াকৈ কি কৈছা যদি মানে আকাশ এই বামুণ থাকবই তাতে পূজা কৰিলাম দে একবাৰ তাতে পূজা কৰিলাম ধুনীয়াকৈ হ'ব দে এতিয়া গাইছে আৰু অলপ মাকটো তাতে থৈ মাক থৈ কিনে মই এনেকৈ ওলাই গুচি যাম আৰু এইখিনি ৰঙীয়াখিনি আগতে পূজাখিনি এক পাক মাৰোঁ মাৰি কিনে ডাইৰেক্ট আকাশ তাতে গুচি যাওঁ আৰু গাইছে এতিয়া ধুনীয়াকৈ ঘৰৰ পৰা ওলাই দিলোঁ আজিতো স্কুটি নানাওঁ বাৰু গধূলি যদি নাও নিম এতিয়া আজি গাড়ী ল'ম কাৰণ কালি আমাৰ গেছি ৰাতি আৰু ফটো আছে আপোনালোক দেখাই আছোঁ ভিডিঅ'টোৰ লাষ্টত এতিয়া ধুনীয়াকৈ চাওক মালা গৰু খাই কি কৰিলাক মা চোৱা এই গৰু খাই কি কৰিলাক বাৰ্থডে আকৌ নহয় দে এইগিলা চিঙি দিয়া এইগিলা চিঙি দিয়া ভাল কাণত লৈ হ'ল চিঙি দিলেই হ'ল এই অৱস্থা ধুনীয়াকৈ যাওঁ ব'লা হ'ব ব'লা আৰু গাইছ এতিয়া মানে ধুনীয়াকৈ মাক নামাই কিনে মই চাহ খাব যাই আছোঁ চাহ তাহ খাই লওঁ তাৰপিছত আকাশহঁতৰ পূজাত যাব লাগিব কাৰণ আজি বিশ্বকৰ্মা পূজা সেইকাৰণেতো পূজাতটো যাবই লাগিব তাতে যাই কিনে লগ পাই আছোঁ গাইছ মাক নামাই কিনে এতিয়া বৰ্তমান আহিলোঁ মানে দলমা গেটত চাহ খাবৰ কাৰণে আৰু গাড়ীখন ইফালে থৈ দিছোঁ মানে কি মন আছিল নেকি আহা মানে আকলা একদিন এনেকৈ ওলাই আহা এনেকৈ ওলাই আহিলোঁ চাহটো খাওঁ তাৰপিছত এতিয়া আকাশত তাতে পূজা আছে পূজাত যাব লাগিব দেখাই তো গাইছ এতিয়া বৰ্তমান আকাশত তাতে আহিলোঁ নাম চাম ধৰি আছে তই গামছা মাৰি তই এটা কাম কৰ তই এখন গামছা ঘৰত আনো আৰু ঘৰত নামৰ তই মানে কা হৈছে না সেইকাৰণে গুচিলোঁ আচ্ছা আচ্ছা আৰু সেই এতিয়া ধুনীয়াকৈ এতিয়া ভিতৰত লৈ যাওঁ ভিতৰত যাই কিনে অলপমান বহু নেকি এতিয়া কিবা খবি নেকি চাহ খাম যোগাই চাহ খাই লৈ ধুনীয়া আচ্ছা কেইটা দেখছি নাই এইকেইটাই দুৰ্গা পূজাত পিষ্টল চিষ্টল লৈ কিনে বেলুন ফুটাব এতিয়া এইটো আকাশো ভায়াক এই ভাইৰেক চাওঁ তই ভৰিত কিবা লাগছি তাৰ ধুনীয়াকৈ চাহ দিলা মই নাখোনতো তই আগতে দেখা মই খাই লয় ধুনীয়া মোৰ পৰা খাইছে নেকি হে ঘৰতে সেই তই বাৰ দৰে কি হবি চোৰ দে ঐ গাড়ী কক গেল কই গাড়ী গাড়ীখন বেছি কিনে চাইকেলখন এইগিলা বস্তুত এটা ইমোচন আছে যেতিয়া সৰুতে ঘৰৰ পৰা চাইকেল দিয়া নাছিল তেতিয়া মানে কান্দিছিলোঁ ঘৰত ভাত নাই খাইছিলোঁ তাৰপিছত চাইকেল দিছিল এই সেইটো বস্তু মনত পৰি কিনে একবাৰ চলাটো ভাল লাগিল বহুত সেই তো গাইছ এতিয়া মানে ধুনীয়াকৈ আকাশ ধৰাৰ পৰা ভাত চাত খাই কিনে ওলাই হ'লে আপোনালোক দেখালোঁ এতিয়া বৰ্তমান মই যাই আছোঁ মানে এইটো চকাত মানে লেফ্টৰ আগৰ ফালে লেফ্টত চকাৰত মানে পাম্প নাই পাম্পটো মানে দি লওঁ মিলাই লওঁ ধুনীয়াকৈ তাৰে পিছত পেট্ৰলো ভৰাব লাগিব অলপ পেট্ৰল কম আছে সেইখিনি কামখিনি কৰি কিনে ঘৰকলৈকে যাওঁ কাৰণ গাড়ীখন কালি আনাৰ পৰা মানে মই উলিয়াই লৈ আছোঁ বা সেই কৰি আছোঁ মাহঁতে মানে ক'তোও যোৱা নাই আৰু সেইকাৰণে মাহঁতকো দিওঁ মাহঁতে পাপা আৰু মা ক'ৰবাত যাব চাগে সেইকাৰণে ঘৰকলৈকে যাই লওঁ পেট্ৰলটোৰ কাম আছে তাৰপিছত আৰু এই পাম্পটোৰ কাম আছে মিলাব লাগিব সেইখিনি কৰোঁ অলপ আৰু গাইছ এতিয়া মানে ওলাই যাওঁ তাতে ঘৰত এইখিনি ৰেষ্ট ল'লোঁ আকাশ আহি গ'ল ধুনীয়াকৈ আচ্ছা খানা দিবি তই খানা গাড়ী চেট কৰ মানে গাড়ীত মানে ৰাস্তাত জাম লাগি গৈছিল মাজত দেখি ৰখি দিয়াৰ কাৰণে এতিয়া ধুনীয়াকৈ গাড়ীত বহোঁ আৰু যাওঁ মানে ক'ত যাওঁ চাহ খাব যাওঁ নলবাৰীত যাম তাতে আৰু সদায় আড্ডা সেইফালে যাম ক'ৰবাত হাইৱেৰ ফালে কাটা কাটি চিষ্টেম নাই চুলি কেইডাল হা এনেকৈ ভাল নালাগে চাইডত দেখি পালে অলপ কাট পিৰিতে ভাল লগা হ'ব গাইছ ক'বচোন আপোনালোকে এনেকৈ ভাল লাগে নে আগৰ চুলিৰ লুকটো ভাল লগা আছিল এতিয়া চাই আগত মানে তো যেনেকৈ চাইডৰখিনি কাটিছিলে কাটি কিনে এনেকৈ সেইটোৱে এতিয়া গাইছ যাওক যাই কিনে আধা ৰাস্তা এনেকৈ লগ পাই আছোঁ দেখাই আছোঁ আপোনালোকক আহি পালোঁ এতিয়া মানে আপোনাৰ গণেশ মন্দিৰৰ চক ইফালে কিবা চাগে তাতে হৈও আছে আজি নাম চাম কাৰণ বিশ্বকৰ্মা পূজা না এতিয়া ধুনীয়াকৈ আমাৰ দোকানখন ইফালে আছে যোনে জানে আগৰ পৰা ডাইৰেক্টলি গমেই পায় এতিয়া গাড়ীখন ইফালে এনেকৈ লৈ যাই কিনে তাত চাহ খাব ৰখোঁ বহুত দিন মানে এনেকৈ লগৰ আড্ডা দিয়া নাই কাৰণ এইখিনি মানে এইবাৰ গুৱাহাটীত মানে বহুত দিনেই আছোঁ ৰঙিয়াত অহাও নাই আৰু ৰঙিয়াত আহিলেও একদিনৰ কাৰণে আহিও নেক্সট দিনা গুচি যাওঁ সেইকাৰণে অহা টাইম পৰা নাছিল বহুত দিন মূৰত আহিলোঁ এতিয়া অলপ শান্তিত বহিম অলপ মানে কথা চথা পাতিম ধুনীয়া লাগিব আৰু নে কি কওঁ যোনদিনা আহোঁ সেইদিনা ফালাফালি যোনদিনা আহোঁ সেইদিনা ফালাফালি হয় বাকী এনে অনুভৱটো কেনে আজি বহুত দিন মূৰত আহি কিনে ঠিকে লাগছি বঢ়িয়া লাগছি বঢ়িয়া চ' গাইছ চাহ আহি গ'ল ধুনীয়াকৈ খাই লওঁ
আৰু গাইছ আহি পালোঁ ঘৰ ধুনীয়াকৈ চাহ তাহ খাই কিনে গা চা ধুই ল'লোঁ তাৰপিছত আৰু দাড়িখিনি অলপমান কাটি দিলোঁ ইয়াতে ঘৰতে ধুনীয়াকৈ আৰু এই ব্লগটো মানে এইখিনিতে আছিল মানে এতিয়া এডিট চিডিট কৰিম আৰু লাষ্টৰ ক্লিপটো এতিয়া বৰ্তমান মই লৈ আছোঁ আৰু ব্লগটো চাই কেনে পালে মোক কমেণ্টত চবেই জনাব আৰু এনেকুৱা টাইপ ব্লগ আহি থাকিব যাতে মানে এনেকুৱা মানে হ'ল গাড়ীখন যাতে লোৱা হ'ল ক'ৰবাত ট্ৰিপ হ'ব বা এনেকৈ ক'ৰবাত যাম চব মানে আৰু আহি থাকিব বুলি ভাবছোঁ আৰু কালি চাগে মই গুৱাহাটীও যাম তেনেকৈ গুৱাহাটীৰো ব্লগ বনাব চেষ্টা কৰিম আৰু মানে এটা জেগাত মই ইনষ্টাত মোক যোনে যোনে ফ'ল' কৰা নাই ইনষ্টাত ফ'ল' কৰি দিব কাৰণ মিনি ব্লগ মই দি থাকিম কাৰণ প্ৰমোশ্যনৰ কিবা কাৰণে এনেকুৱা টাইপ কিবা কিবিৰ কাৰণে মইতো মানে ইউটিউবত নিদিওঁ ন মানে দিলেতো মই তাতে দিম কি আছিলে ইনষ্টাত দিম সেইকাৰণে ইনষ্টাত মোক ফ'ল' কৰি ল'ব তলত ডেছক্ৰিপশ্যনত লিংক দিয়াই আছে ইনষ্টাগ্ৰামৰ সেইটোৱে এই ব্লগটো এইখিনিলৈকে আছে যদি ব্লগটো চাই ভাল পায় তেনেহ'লে লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নতুন ধামাকেদাৰ ভিডিঅ'ৰ সৈতে আহি আছোঁ বহুত সোনকালে ট্ৰিপ এটা হ'ব ক'ত হ'ব কি হ'ব একো নকওঁ কিন্তু যাম ক'ৰবাত